বন্ধুসকল কি খবৰ আপোনালোকৰ আজি আমি আকৌ কথা পাতিবলৈ গৈছো অসমৰ বিখ্যাত ছানা হাতীৰ বিষয়ে মানে ফাইনালি পূৰ্বা আলী গগৈ চিনি পোৱা না মা কোন হয় এই বাইদেউজনীক আপোনালোকে নিশ্চয় চিনি পাইছে এই বাইদেউজনীৰ কাজিয়া কৰা এটা নাম আছে মোৰ ইচ্ছা কথা মোৰ 5 মিনিট যাওঁকাবাক দম দিও মাৰু পিটু হা চিনি পোৱা না মা কোন হয় গোটে গুৱাহাটীখনত মই কাজিয়া কৰা এটা নাম আছে মোৰ গম পাইছা হয় দিয়কছো এই বাইদেউজনীৰ অসমৰ এটা কাজিয়া কৰাত নামো আছে অসমৰ বিখ্যাত ছানা হাতী কোনোবাই যদি এই বাইদেউজনীক খচা কথাটো কৈ দিয়ে হাতী বুলি মানে ছানা হাতী বুলি তেতিয়া মানে বাইদেউৰ সহ্যই নহয় তেতিয়া বাইদেউ এনেকৈ লাট মাৰি হাত অলপ নমস্কাৰ ছোটা হাতী নাপায় কি বুলি আমি তো ছোটা হাতী যেন পাই মোক ঐ হাতী তোৰ চকু মই উলিয়াই নিম কৰিবি কি কেলা কৰিবি কি কচোন কৰিবি কি তই কেলা মেবা কৰিবি কি তই হেতু ক এই দাদা হাঁহি যাই আছে সুত মানি কিটা আহিবলে দে তই মোৰ কথাটো ক ও আই ইংলিছ কত আছো মই সুত মানি সুদু বকা সুদা কথা নকবি তেনেকে গম পাইছ নাই এটা ঘুষা মাৰিল নহয় বে ভাকে কওকচোন কিটো মোৰ ইচ্ছা কথাটো মোৰ পাৰ্সনাল এটা মই বেয়া ভাষা কওঁ ভাল ভাষা কওঁ তোৰ কবলে কোন হা শুনিলেনে এই ছানা হাতীটোৰ গালি লৰাসকলে এনেকৈ গালি পাৰিলে বেয়া ৰস্তাৰ সকলে বেয়া ভাষা কয় তাইৰ মুখত চা লাগাম নাই জন্ম পাম এনেকুৱা দেছে পিনি ডাঙৰ মই নিজৰ হেৰি এতিয়া ডাঙৰ হৈছে না এতিয়া সৰু কিছু থকা বুলি ভাবছে নেকি এতিয়া ডাঙৰ হৈছে এতিয়া মই ডাঙৰ হোৱা নাই মোক সৰু ছোৱালী তই তোৰ বোলে 60 বছৰ হৈছে গেলা জন্ম পাম এনেকুৱা দেছে পিনি ডাঙৰ ও গম পালো বাইদেউ মানে 500 বছৰ মান জীয়াই থাকিব বুঢ়ী হোৱালৈকে 60 বছৰ 60 বছৰে বুঢ়ী 60 ইয়াৰ্ছ 60 এতিয়া সৰু হ'বই এতিয়া 60 বছৰ হৈছে আৰু 440 বছৰ নালাগে আছেই কিছু থকা বুলি ভাবছে নেকি এতিয়া ডাঙৰ হৈছে এতিয়া মই ডাঙৰ হোৱা নাই মোক জেএছবিৰ বয়স কিমান জেএছবিৰ বোলে 22 বছৰ আৰু 26 জেএছবিৰ 26 জেচিবিৰ বয়স হ'ল 26 আৰু এই হাতীটোৰ বয়স হ'ল 60 বছৰ কি এটা প্ৰেম কাহিনী বাবু মই নোৱাৰো মোক লৈ যোৱা তুমি বিহীন এটা এটা মুহূৰ্তই আঘাত দিছে মোক নিবানে নহলে মই ধনশিৰিত জাপ দিম প্ৰেমিকাই যেতিয়া তেনেকৈ কয় প্ৰেমিকৰ টোপনি আহে কেনেকৈ গোটেই দুনিয়াৰ বিৰুদ্ধে যুঁজি প্ৰাপ্তিৰ হাবিয়াস দীৰ্ঘদিনীয়া সম্পৰ্কত সফলতাৰ মোহৰ লগোৱাৰ উন্মাদনা জেচিপিক দাদা দাদা বুলি মাতি আজি বাইকৰ পিছফালে গুচি গেল শেষ গয়া তাতে কি হল না তাৰ লগত ভিডিঅ' কে বনাইছে সেইটো কৈছিল মোক আগে হি দেখিবলৈ হ্যান্ডসাম হয় মই দেখিবলৈ ধুনীয়া হয় সেইকাৰণে বাহ ধুনীয়া কাৰণে হ্যান্ডসাম কাৰণে দুকবাৰ ভিডিঅ' চিডিঅ' গিলা বনাই আছা কাপোৰযোৰ ৱেষ্টাৰ্ণৰ না এটো ৱেষ্টাৰ্ণৰ হয় তলত পেন এটা থাকে এটো মিছা কথা আৰে তই তলত হাফ পেণ্ট পিন্ধছা কিবা পিন্ধছা তই বেলেগ দেখাই ফুৰাবা কিয় লাগে এইগিলা বস্তু বেলেগ দেখাই ফুৰা বস্তু নেকি অ বিকাশে চিনি পাই দে হাফ পেণ্ট কি ইমান দেখাই থাকিব নাংগে বিকাশক ওই বাপ পাগলা কৰি দিব এইটোই বাইদেউৰ কিন্তু সুন্দৰ ডেন্স এটা আছে ডেন্সটো আমি একেলগে চাই লওঁ বঢ়িয়া বঢ়িয়া ওই বাপ পাগলা কৰি দিব এইটোই বাইদেউ আপোনাৰ ভৱিষ্যত আছে আপুনি এনেকৈ কভাৰ ভিডিঅ' বনাই আগুৱাই যাই থাকক ভিডিঅ' আচলতে এইখিনিয়ে আছিল ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈকে এৰিলোঁ বাই বাই